আপোনাৰ প্ৰাণৰ সংকট নামিব পাৰে। আজি গাঁঠি হাজৰিকাৰ লগত আলোচনা কৰি গদাপানী ধৰাৰ ব্যৱস্থা কৰোঁ। ইতিমধ্যে কোন কলৈ গৈছে, কোনে কি কৰিছে তাৰ ভুল ল'বলৈ বহুতো ছোৱালী উত্তৰ হৈছে সৰ্বদে। গদাক যথেষ্ট পাব, দুখন তিনিটা চাউল খালে নহ'ব। যেতিয়ালৈকে গদাপানীক ধৰিব নোৱাৰো তেতিয়ালৈকে মই ক্ষান্ত নহওঁ। ইয়াৰ কাৰণে আপুনি চিন্তা নকৰিব সৰ্বদেউ। মই চিন্তা নকৰিম। গদাপানীক বন্দী নামা মৃত অৱস্থাত মই নিজ চকুৰে দেখিলে মোৰ চকুৰ টোপনি নহ'ব নালাগে। আৰু মই কাকো শান্তিৰে থাকিবলৈ নিদিওঁ। Cuma tanya, jangan nanya.